কিডনি পাথৰ কি কাৰণত হয় একেবাৰে সিম্পল ল্যাঙ্গুৱেজত চমুকৈ আপোনাক মই বুজাই দিম মই কপিল বলক ভিডিওটো স্টাৰ্ট কৰো লেটস স্টাৰ্ট প্ৰথম কাৰণটো হ'ল ইনফেকশন কিছুমান বীজাণুৱে আমাৰ পেশাব নলীত ইউৰিনাৰী ট্ৰেকত ইনফেকশন কৰোৱায় ক্লেপচিয়েলা সিউডোমোনাছ প্ৰটিয়াছ এইবিলাক হ'ল ব্যাকটেৰিয়াৰ নাম এই ব্যাকটেৰিয়াখিনি পেশাব নলীত বাৰে ইনফেকশন কৰে এনেকুৱা নহয় যে এবাৰ ইনফেকশন হৈ ভাল হৈ গ'ল এনেকুৱা পটকে ভাল হৈ গ'ল এনেকুৱা নহয় এবাৰ ইনফেকশন হ'ল ভাল হ'ব আকৌ কেদিমানৰ পাছত হ'ব সেই কাৰণে ইয়াক মেডিকেল সায়েন্সে কৈছে ৰিকাৰেন্ট ইউৰিনাৰী ট্ৰেক্ট ইনফেকশন এই ব্যাকটেৰিয়া কেটাই কৰায় সো এনেকুৱা ধৰণৰ ইনফেকশন হলে কি হয় আমাৰ পেশাব জ্বলাপুৰা হ'ব ঘনাই পেশাব কৰিব লাগিব কাৰোবাৰ হয়তো জ্বৰ হ'ব বিষ হ'ব এনেকুৱা ধৰণৰ হয় মানে ইনফেকশন হলে এতিয়া কথা হ'ল এই ব্যাকটেৰিয়া কেটাই ইউৰিনত থাকিব ইনফেকশন কৰাই থাকুতে ইহঁতে ইউৰিয়া প্ৰডাকশন কৰি থাকিব সেই ইউৰিয়া প্ৰডাকশনটো যেতিয়া বেছি হৈ যাব তেতিয়া ষ্টোন ফৰ্মেশনত সহায় কৰে এইখিনি গুড খাই যায় এই ব্যাকটেৰিয়াখিনিয়ে যেতিয়া ইউৰিয়া প্ৰডাকশন কৰে যেতিয়া বেছি হৈ যায় তেতিয়া আমাৰ পেশাব ইউৰিন মুকলিকৈ ওলাই আহিব নোৱাৰে তাত কাৰণ গুড খাই যায় ইউৰিয়াখিনি গুড খোৱাৰ লগে লগে ষ্টেচিছ অফ ইউৰিন হয় মানে ৰৈ যায় ইউৰিনখিনি ফ্লো নহয় মুকলিকে ওলাই আহিব নোৱাৰে এইখিনিয়ে প্ৰেচিপিটেট হৈ ডাঠ হৈ গুড খাই কিনে পাথৰ ফৰ্মেশন হৈ যায় ষ্টোন ফৰ্মেশন হয় কিডনি ষ্টোন ফৰ্মেশন হয় 2 নম্বৰ কাৰণটো হ'ল হট ক্লাইমেটছ সলিউটছৰ কনসেন্ট্ৰেচন যদি বাঢ়ি যায় তেনেহলে কিডনি পাথৰ হোৱাত সহায় কৰে এতিয়া আপুনি সুধিব সলিউটছ মানে কি সলিউটছ মানে হ'ল ধৰি লওক আপুনি এগিলাস পানীত বুটমা নিমখ চেনি মিহলাই থৈ দিছে এগিলাস পানীত সো পানীখিনিক আমি কওঁ সলিউশনছ আৰু পানীখিনিৰ ভিতৰত থকা বুট চেনি নিমখখিনিক কওঁ আমি সলিউটছ এতিয়া কথাটো হ'ল ইউৰিনটো ক'ৰ পৰা প্ৰডাকশন হয় তেজৰ পৰা হয় তেজটো ফিল্টাৰ হৈ ইউৰিন হৈ যায় ঠিক আছে এতিয়া ইউৰিনত আপোনাৰ অকল পানী নাথাকে তাত পটাছিয়াম ক্যালসিয়াম এনেকুৱা বিভিন্ন ইলেক্ট্ৰোলাইট থাকে সো এইখিনি ইলেক্ট্ৰোলাইটক আমি কওঁ সলিউটছ এতিয়া সলিউটছ ইউৰিনত সলিউটছ মানে আপোনাৰ ক্যালসিয়াম থাকিলে এতিয়া হট ক্লাইমেটছত মানে গৰম বতৰত কি হয় ধৰি লওক এই গিলাসত থকা পানী বুট চেনি আৰু নিমখখিনি আমি সসপেনত ঢালি গৰম কৰি দিলো সেইখিনি আমি জুইত গৰম কৰি দিছো তেতিয়া কি হ'ব গৰমৰ কাৰণে পানীখিনি উৰি যাব আৰু সেই সলিউটছখিনি মানে বুট নিমখ আৰু চেনিখিনি তাতে উলাই পৰিব যদি পুৰা গৰম কৰি ভাপ হয় পানীখিনি উৰি যাব এনেকে যেতিয়া গৰম বতৰ হয় হট ক্লাইমেটছ হয় বহুত ৰদ দিয়ে বা বহুত গৰম হয় এক্সট্ৰিম তেতিয়া আমাৰ কি হয় আমি ঘামো পেশাব হয় পুৰা পানী যদি হেতু সময়ত আমি নাখাও তেতিয়া হে সলিউটছখিনি আমাৰ শৰীৰত থকা সলিউটছখিনি গুড খাই যায় প্ৰেচিপিটেশন হয় আৰু আমাৰ শৰীৰতটো ক্যালসিয়াম আছে এই ক্যালসিয়ামখিনি গুড খাই ক্যালসিয়াম অক্সালেট ষ্টোন ফৰ্মেশন কৰে হল নেক্সট কাৰণটো জানো 3 নম্বৰ কাৰণ হ'ল ডায়েটৰী ফ্যাক্টৰছ আমি খোৱা খাদ্যখিনিৰ পৰা হ'ব পাৰে নেকি 1 নম্বৰ ডায়েট ৰিচ ইন ৰেড মিট এগছ ফিশ কণী মাছ মাংস সেইবিলাক বেছিকে যদি খাওঁ আমি বহুত বেছিকে যদি খাওঁ তেতিয়া এচিডুৰিয়া হয় এচিডুৰিয়া হলে কিডনি ষ্টোন হোৱাত সহায় কৰে নিশ্চয় কিছুমানে জানে কিছুমানে নাজানে ৰেড মিট মানে কি ৰেড মিট হলে এনেকুৱা ধৰণৰ মাংস য'ত প্ৰটিন মায়োগ্লোবিন হোৱাইট মিটতকে বেছি থাকে এই টেবুলখন চাওক ইয়াতে হোৱাইট মিটত মায়োগ্লোবিনৰ পৰিমাণটো কম আছে আৰু ৰেড মিটত মায়োগ্লোবিনৰ পৰিমাণটো বেছি আছে 2 নম্বৰ খোৱা বস্তু হ'ল ডায়েট ৰিচ ইন ক্যালসিয়াম গাখীৰ বিলাহী আৰু কিছুমান শাক এইখিনি বস্তু যদি আপুনি বহুত বেছি খায় এনেকুৱা নহয় যে খালে হৈ যাব বিলাহী খাই দিলো বোলে হৈ গ'ল তেনেকুৱা নহয় বহুত বেছি ডেইলি আপুনি খাই আছে এইখিনি বস্তু কন্টিনিউয়াছলি তেতিয়া হোৱাৰ চান্সটো বাঢ়ি যায় এনেকুৱা নহয় যে খালে হৈ কিন্তু বেছি যদি খায় এক্সট্ৰিম বহুত খাই দিছে তেতিয়া আপোনাৰ হোৱাৰ চান্সটো বাঢ়ি যায় এইখিনি ক্যালসিয়াম ৰিচ যদি ডায়েট খায় ক্যালসিয়াম থকা যদি খাদ্য খায় তেতিয়া হলে ক্যালসিয়াম অক্সালেট ষ্টোন হ'ব পাৰে আৰু যদি এজন মানুহে ভিটামিন এ নথকা খাদ্য যদি খাই থাকে বোলে ভিটামিন এ থকা খাদ্য খোৱাই নাই ভিটামিন এ মানে শৰীৰত পৰাই নাই তেতিয়া
কি হ'ব কিডনিত ৰিনেল এপিথেলিয়াম বুলি এটা ছাল থাকে চামনি থাকে সেই চামনিটো ভালকৈ ফৰ্মেশ্যন হ'ব নোৱাৰে বা সেই ছালখিনি অল্টাৰ হৈ যায় বেলেগ হৈ যায় আৰু সেই অল্টাৰ হৈ গ'লে বেলেগ হৈ গ'লে তাতে কেলছিয়াম জমা হৈ তাত ষ্টোন ফৰ্মেশ্যন কৰে পাথৰ ফৰ্মেশ্যন কৰে সেইকাৰণে ভিটামিন এ ৰিচ ফুড খাই থাকিব লাগে 2 নম্বৰ পাথৰ হোৱাৰ কাৰণটো হ'ল আপোনাৰ মেটাবলিক কজেছ মানে আপোনাৰ এনেকুৱা কিছুমান আমাৰ শৰীৰৰ কণ্ডিশ্যন বা বেমাৰ যোনটো বেমাৰত পাথৰ হোৱাৰ চান্সটো বাঢ়ি যায় হাইপাৰ পেৰাথাইৰয়ডিজম এইটো এটা কণ্ডিশ্যন এই কণ্ডিশ্যনত আমাৰ তেজৰ কেলছিয়ামটো বাঢ়ি যায় ওপৰত বহুত উঠি যায় সো উঠি যোৱাৰ কাৰণে ষ্টোন হোৱাৰ চান্সটো বহুত বেছি বাঢ়ি যায় 2 নম্বৰ গাউট এনেকুৱা এটা বেমাৰ য'ত ইউৰিক এচিড লেভেলটো বহুত বাঢ়ি যায় সেইকাৰণে ইউৰিক এচিড ষ্টোন হোৱাৰ সম্ভাৱনা বহুত থাকে 5 নম্বৰ কজটো হ'ল ইমমবিলাইজেশ্যন যদি এজন মানুহৰ লোৱাৰ পাৰ্ট ধৰি লওক ভৰিটো লৰচৰ কৰিব পৰা নাই বিচনাত শুই আছে পেৰাপ্লেজিক পেচেণ্ট বুলি কওঁ যাৰ পেৰালাইচিছ হৈ গ'ল ভৰি দুটা তেতিয়া সেই মানুহজনৰ ইউৰিনত কেলছিয়াম সিক্ৰেশ্যন বহুত হয় মানে সো কেলছিয়াম সিক্ৰেশ্যন যদি বেছি হয় তেনেহ'লে ষ্টোন হোৱাৰ কেলছিয়াম অক্সালেট ষ্টোন হোৱাৰ চান্সটো বহুত বাঢ়ি যায় ডিক্ৰিজ ইউৰিনাৰী সাইট্ৰেট যদি হয় তেতিয়াও চান্স থাকে পাথৰ হোৱাৰ নৰ্মেলি আমাৰ ইউৰিনত থাকে সাইট্ৰিক এচিড তাৰ এটা লেভেল থাকে এই লেভেলটো যদি কমি যায় তেতিয়া ষ্টোন হোৱাৰ ফৰ্মেশ্যনটো মানে কেলছিয়ামটো জমা হৈ যায় তাত যদি সাইট্ৰিক এচিড লেভেলটো যদি কমি যায় ইনএডেকুৱেট ইউৰিনাৰী ড্ৰেইনেজ এটো কিহৰ কাৰণে কিছুমান মানুহৰ কিডনি শেপটো নৰ্মেল নহয় এবনৰ্মেল হয় আনএসেন্ডেড কিডনিজ বা হৰ্স শেপেড কিডনি হয় আৰু যাৰ কাৰণে ইউৰিন ফ্ল'টো মুকলিকে আহিব নোৱাৰে ষ্টেচিছ হয় মানে ৰৈ যায় সেইকাৰণে ষ্টোন ফৰ্মেশ্যন হোৱাত কম্পেৰেটিভলি নৰ্মেল মানুহজনতকৈ তাৰ চান্সটো বেছি থাকে আজিৰ এই ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু এই ভিডিঅ'টো স্পেচিয়েলি এই কমেণ্টটো কৰাৰ কাৰণে মই স্পেচিয়েলি বনাই দিছোঁ আৰু যদি আপোনালোকে বেলেগ টপিকৰ ওপৰত ভিডিঅ' যদি লাগে তেনেহ'লে কমেণ্ট বক্সত জনাব আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু নেক্সট ভিডিঅ'ত মই কিডনি পাথৰ হোৱা ৰোগীয়ে কি খাদ্য খাব লাগে কি খাদ্য খাব নালাগে তাৰ ওপৰত এটা ভিডিঅ' বনাই মই নিশ্চয় আপলোড কৰিম থেংক ইউ